কেউফালে গুজৰি অনবৰতে গীতৰ মাজত জীয়াই থকা জুবিনে কেনেকৈ এৰিব সংগীত? কি হৈছে জুবিন গাৰ্গৰ? কিয় এই আচম্বিত সিদ্ধান্ত? আঞ্চলিক ঘণ্টাৰো অধিক সময় পাৰ হ'ল, কিন্তু এই সন্দৰ্ভত কোনেও ভুকেই পোৱা নাই জুবিনৰ এই সিদ্ধান্তৰ কাৰণ কি? কিয় জুবিনে ললে এই সিদ্ধান্ত? নাজানে আপুনি, নাজানো মই, নাজানে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গেও। কিন্তু এই সকলোবোৰ অনিশ্চয়তাৰ মাজতেই অসম এৰিলে জুবিন গাৰ্গে। অসম এৰি মুম্বাইলৈ গুচি গ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গ হতাশ হৈছে নেকি, নে ভাগৰুৱা হৈছে জুবিন? আসলে কি কাৰণত হতাশগ্ৰস্ত হৈছে ক'ব নোৱাৰো। তেনেকুৱা ধৰণে আমি আগতে কেতিয়াও দেখা নাই জুবিনক ইমান মানসিকভাৱে হতাশ হৈ যোৱা। আৰু পৰহিৰ পৰা অলপ বেলেগ ধৰণৰ এটা ৰূপত আচলতে জুবিনক আমি দেখি আছো এইকেইদিন। কিন্তু এইখিনিও আমি সুধিবলৈ সাহস হোৱা নাই যে কি কাৰণত তেওঁ হতাশাগ্ৰস্ত হৈছে বা কি কথাই তেওঁৰ মানসিক মনত ইমান প্ৰতিক্ৰিয়া কৰিছে যে তেওঁ গীত নাগাওঁ বুলি আৰু ছবি নকৰোঁ বুলি তেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধৰণে তেওঁক আমি আচলতে কোনো মানসিক জোৰো দিয়া নাই আৰু বেছিকে সোধাও নাই কি হৈছে। আজি মুম্বাইলৈ গৈছে তেওঁ। বেয়া লাগি আছে, মনটো বেয়া লাগি আছে, সেইখিনি কথা কৈছে। হয়তো অলপ দিন তেওঁ নাগাওঁ বুলিয়ে কথাটো কৈ আছে। কিবা এটা কাৰণে সাময়িক এটা হয়তো তেওঁ নিজেই বিশ্ৰাম ল'ব বিচাৰিছে। আৱেগিক হৈ আছো, মই খুব ইম'চনেল হৈহে দিছো, সেইটো কথা মই লিখা নাই, এনেকে কৈছিলে। নিজৰ স্বামী জুবিন গাৰ্গৰ এই সিদ্ধান্তক লৈ স্বাভাৱিকতে চিন্তিত পত্নী গৰিমাও। সেয়েহে আহ্বান জনালে অসমবাসীক এই মুহূৰ্তত তেওঁক আমনি নকৰিব। তেওঁৰ মতে অলপ নিজৰ মতে থাকিবলৈ অৱকাশ দিয়াটোৱে খুব ভাল হ'ব বুলি ভাবো। আৰু আহ্বান জনাওঁ, মই অনুৰোধ জনাওঁ তেওঁক যেন অলপ বুজিবলৈ চেষ্টা কৰে। আৰু আজি 25 বছৰে যিমানখিনি মৰম তেখেতক দি আহিছে, সেইখিনি তেওঁলোকে সেই মৰমখিনিৰ ওপৰতে ভিত্তি কৰি তেওঁ অকণমান যদি বুজি উঠে যে মানুহজনৰ কিবা এটা নিশ্চয় মানসিকভাৱে কিবা এটা আঘাত পাইছে, সেইকাৰণে এনেকুৱা সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে। কিন্তু সঁচাকৈয়ে সংগীত এৰি দিব নেকি জুবিন গাৰ্গে? সেইবাবেই অসম এৰি মুম্বাইলৈ গুচি গ'ল নেকি জুবিন গাৰ্গ? কিন্তু পত্নী গৰিমাৰ বিশ্বাস জুবিন যুঁজাৰু। জুবিন উভতি আহিব এক নতুন ৰূপত, নতুন শক্তিৰে। বিশ্বাস আছে ভিতৰত জুবিন যুঁজাৰু। যিয়ে নহওক, তেওঁক যেনেকুৱা ধৰণে তেওঁ আঘাত নাপাওক, লাগিলে তেওঁ নিশ্চয় ঘূৰি আহিব। কিন্তু সংগীত নোহোৱাকৈ তেওঁ জীয়াই থাকিব নোৱাৰে। অসমবাসীও বিচাৰে জুবিন উভতি আহক, কাৰণ জুবিন গাৰ্গ ভাগৰি পৰিব নোৱাৰে। জুবিন গাৰ্গে হেৰুৱাই পেলাব নোৱাৰে জীৱন। ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব বিচৰা জুবিন কেতিয়াও ভাগৰুৱা নহয়।